এই পৰিয়ালটোৰ কনিষ্ঠ সন্তানে এনেকুৱা কষ্ট কৰি একত্মাবোধেৰে যি অধ্যয়ন কৰিছে তাৰ ফল সি হাতে হাতে পাইছে। অৱশ্যে ই জন্ম স্বীকৃতি বুলি মই ক'ব পাৰোঁ, কাৰণ নিম্ন স্তৰৰ শিক্ষা অনুষ্ঠানবোৰতো ই এনেকৈ বাচকবনীয়া নম্বৰ পাইছিল। আৰু তেতিয়াই আমাৰ খোকসা গাঁও MV স্কুলৰ শিক্ষকসকলে এইটো ধাৰণা কৰিছিল যে দেৱজিৎ বৰ্মন নিশ্চয় এদিন ভাল নম্বৰ আৰু সুখ্যাতিৰে তেওঁৰ জীৱন যাপন কৰিব পাৰিব, আৰু তেওঁ এজন সুনাগৰিক হোৱাৰ কাৰণে তেওঁৰ আশা আছে, তেওঁৰ চেষ্টা আছে। এইখিনি মই কৰিম, আৰু ই আগুৱাই যাওক, আগুৱাই গ'লে নিশ্চয় ফল ভাল পাব, আমি তাকেই কামনা কৰোঁ। জাৰাগুৰি উচ্চতম মাধ্যমিক বিদ্যালয়ৰ আমাৰ দেৱজিৎ বৰ্মন আজি আমাৰ 5টা বিষয়ত লেটাৰ নিয়া আর স্টার মার্ক নিয়ে আমার উত্তীর্ণ হয়েছে। তাকে আমার আকাশুর কেন্দ্রীয় কমিটির আমার অর্গানাইজিং সেক্রেটারি হিসাবত আমার আকাশুর ফালে থাকি ইয়াক আমার সম্বোধনা জানার জন্য এই জায়গাত উপস্থিত হয়েছে। সব পাইছে দেৱজিতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। তাৰ লগতে আমি তাক যে দেৱজিৎ বৰ্মনক এইখিনি কওঁ যে আমি আমাৰ একবাৰ ভিতৰুৱা গাঁও হিচাপত আমি মানে একবাৰে গৰীব কিবা ল'ৰা হৈ আজি আমি UPSCত বা APSCত উত্তীৰ্ণ হ'ব পাৰে, আমি ভাল এটা অফিচাৰ হ'ব পাৰে, তাৰে আমি কামনা কৰোঁ। ভাইটি, তোমাৰ নাম কি? দেৱজিৎ বৰ্মন। তুমি কোন স্কুলত পঢ়িছা? জাৰাগুৰি হায়াৰ ছেকেণ্ডাৰী স্কুল। তোমাৰ টোটাল মাৰ্ক কিমান? টোটাল মাৰ্ক 400। কোনটো বিষয়ত কিমান কৰি পালে? ইংৰাজী বিষয়ত 62 পালোঁ, ML বিষয়ত 85 পালোঁ, আৰু পলিটিকেল চায়েন্সত 85 পালোঁ, লজিক ফিলচফিত 86 পালোঁ, ইকনমিক্সত 82 পালোঁ। টোটাল কিমান? আৰু এডুকেশ্যনত 80 পালোঁ। টোটাল মাৰ্ক 400। পাৰ্চেণ্টেজ কিমান আহিছে? 80। তোমাৰ ভৱিষ্যত লক্ষ্য কি? ভৱিষ্যত ভাল মানুহ হিচাপে মানুহ হ'বৰ আশা। তোমাক এইখন ঘৰত তুমি যে ইমান এটা ভাল ৰিজাল্ট কৰিছা, তোমাৰ ঘৰৰ পৰা তোমাক ছাপোৰ্ট কেনেকুৱা কৰিছে? কৰে, যিখিনি লাগে সেইখিনি প্ৰয়োজন মতে দি দিয়ে। আৰু তোমাৰ দেউতাকে কি কৰে? দেউতাই খেতি কৰে। তোমাৰ ল'ৰাই ইমান ভাল এটা ৰিজাল্ট কৰিছে, ৰিজাল্টৰ ওপৰত আপোনাক আনন্দ লাগিছে না? আনন্দ লাগছে। এতিয়া আপোনাৰ ল'ৰাৰ কাৰণে আপুনি কি চিন্তা ভাৱনা কৰিছে? পঢ়া শুনা করতে ভাল। মাহী, আপুনি কি ক'ব যে তোমাৰ ল'ৰাই এনেকৈ ভাল এটা মাৰ্ক লৈ পাছ কৰিলে, আপোনাৰ কিবা ক'বলৈ আছে? কেনেকুৱা লাগিছে? ভালে লাগিছে। ভাল লাগিছে। ঠিক আছে, মই এতিয়া আমাৰ গাঁৱৰ মুখীয়া আছে মাননীয় যদুনাথ ৰায়, আমাৰ সমাজকৰ্মী, এখেতৰ পৰা আমি 2-4টা কথা শুনিম যে আমাৰ গাঁওখন অতিকৈ পিছ, এই গাঁওখনৰ পৰা যে দেৱজিতে ইমান এটা ভাল মাৰ্ক লৈ পাছ কৰিছে, এখেতক আমি আমাৰ কমতা লাইভ টিভিৰ তৰফৰ পৰা এখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি আক্ৰাশুৰ লগত আহিছোঁ, তো বহুত ভাল লাগিছে। তো আমাৰ 2 নম্বৰ খোকসাগুৰি গাঁওখন এখন ভিতৰুৱা অঞ্চল আৰু অতিকৈ পিছপৰা অঞ্চল। এই পিছপৰা অঞ্চলত মোৰ বোধেৰে দেৱজিতে এটা প্ৰথম নজিৰ হ'ল, ইমান ভাল মাৰ্ক লৈ পাছ কৰিছে। তো গতিকে দাদা, আপুনি দেৱজিতৰ সম্পৰ্কে কিবা ক'ব না? কম, এইখন 1 নম্বৰ খোকসাগুৰি গাঁও হয়। এই গাঁওখনৰ পশ্চিমে শনকক নদী, ইয়াৰ গৰাখহনীয়াই এই গাঁওখনক খাস্তাং কৰি দিব ধৰিছে। ইয়াৰ ফলত কি হ'ল, এই ঘৰ মাটি, এই যে যি ঘৰত আজি আমি থিয় হৈ আছোঁ, এই ঘৰৰ মানুহে, পৰিয়ালটোৱে মাটি, তেওঁলোকৰ যি ভূ সম্পত্তি আছিল দেউতাকৰ, এইখিনি গৰাখহনীয়াৰ কবলত পৰি সৰ্বশান্ত হৈছে মানুহঘৰে। কিন্তু ইয়াৰ পিছতো দেৱজিৎ বৰ্মন এই পৰিয়ালটোৰ কনিষ্ঠ সন্তানে এনেকুৱা কষ্ট কৰি একত্মাবোধেৰে যি অধ্যয়ন কৰিছে তাৰ ফল সি হাতে হাতে পাইছে। অৱশ্যে ই জন্ম স্বীকৃতি বুলি মই ক'ব পাৰোঁ, কাৰণ নিম্ন স্তৰৰ শিক্ষা অনুষ্ঠানবোৰতো ই এনেকৈ বাচকবনীয়া নম্বৰ পাইছিল। আৰু তেতিয়াই আমাৰ খোকসা গাঁও MV স্কুলৰ শিক্ষকসকলে এইটো ধাৰণা কৰিছিল যে দেৱজিৎ বৰ্মন নিশ্চয় এদিন ভাল নম্বৰ আৰু সুখ্যাতিৰে তেওঁৰ জীৱন যাপন কৰিব পাৰিব,
আৰু তেওঁ এজন সুনাগৰিক হোৱাৰ কাৰণে তেওঁৰ আশা আছে, তেওঁৰ চেষ্টা আছে। এইখিনি মই কৰিম আৰু ই আগুৱাই যাওক, আগুৱাই গ'লে নিশ্চয় ফল ভাল পাব। আমি তাকেই কামনা কৰোঁ।